হেল্ল' হেল্ল' ছাৰ কি খবৰ আপোনাৰ কোনে কৈছে মই নবয়ে কৈছিলোঁ চিনি পোৱা নাই নি যোৱাবাৰ যে মই পাৰ্টিলৈ আপোনাক ইনভাইট কৰিছিলোঁ আপুনি নাহিলে আৰু ছাৰ এইবাৰ মই মানে থুলমূলকৈ পাৰ্টি এটা আয়োজন কৰিছোঁ আপুনি সেই পাৰ্টিটো দেখা দিলে মই বহুত ভাল পাম ছাৰ আহিবনে কওকচোন মই যাম আপুনিতো যোৱা বছৰতো আহিম বুলি কৈ নাহিলে ছাৰ মানে তেতিয়া আপোনালৈ মই ভাল বস্তু এটা কিনি থৈছিলোঁ ছাৰ এইবছৰ মানে আপোনালৈ মই ভাল বস্তু এটা কিনি থৈছোঁ মানে ভাল আৰু আপুনি নিজে খুলি মেলি সেই বস্তুটো আপুনি চাব লাগিব যদি আপোনাৰ যদি পচন্দ নহয় তেতিয়া মই মানে ঘূৰাই আকৌ নতুন বস্তু এটা কিনি দিম আপুনি মানে নিজৰ হাতে খুলি মেলি নিজে মানে সেই বস্তুটো লৈ যাব লাগিব মই নিজে বস্তুটো চাম যোৱাবাৰতো মই নাছিলো ন সেইবাৰ গম পাইছো মই নিজে বস্তুটো চাম হেল্ল' ছাৰ কথা এটা হ'ল মানে হয় ছাৰ মানে কাইলৈ সোনকালে মানে আপুনি 2টা মানত আহিব লাগিব মানে পাৰ্টিটো উদ্বোধন কৰিব লাগিব মানে ৰাইজে বিচাৰিছে আপুনি সোনকালে আহক পাৰ্টিটো উদ্বোধন কৰকহি মানে সেইটোকে ৰাইজে কৈছে আৰু মোৰ ফালৰ পৰাতো কৈছোঁ আপুনি সোনকালে আহক 2টা বজাত মইতো ৰাইজক বুজাই দিছোঁ ছাৰ 2টা বজাত পাবহি না এটা কাম কৰক মানুহখিনিক কৈ দিনালৈকে 3টা বজাত মাতি দিয়ক মই 4টা বজাত পাই যাম হয় না যাওঁতেতো 1 ঘণ্টা লাগিবই ন হয় ছাৰ আৰু এটা কথা মানে মোৰ পাৰ্টিটো খৰচ হৈছে 1,25,000 টকা তাৰমানে মই 1 লাখ টকা দিলোঁ আপুনি হোটেলৰ মালিকটোককৈ 25,000 এটা মাফ কৰি দিয়ক নে ছাৰ মানে সেইটো পইচা মোৰ হাতত নাই মানে 25,000 না মাফ থেংক ইউ ছাৰ থেংক ইউ হ'ব দিয়ক এতিয়া ৰাখিছোঁ ঠিক আছে বাবা এটা এমাজি দিম দিবা